স্বাগতম জনাইছোঁ সকলোকে। আজি আকৌ মই আহিলোঁ আপোনালোকৰ লগত দুই এষাৰ কথা পাতিম বুলি। আজি আকৌ মই আপোনালোকৰ লগত কথা পাতিম নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছৰ ওপৰতে। আহকচোন তেতিয়াহ'লে কথাখিনি আৰম্ভ কৰোঁ। চাওক, এগৰাকী লেডিজ হয়, আপুনি যদি ভাবিছে যে নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হোৱাৰ কথা, তেতিয়াহ'লে খুব এটি সুন্দৰ প্লেটফৰ্ম নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছ। গতিকে এগৰাকী মহিলাৰ কাৰণে নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছ খুব এটি সুন্দৰ বিজনেছ, আৰু এই বিজনেছত এগৰাকী মহিলাই নিজেই মালিক হিচাপে কাম কৰিব ইয়াত পাৰে। আৰু এগৰাকী মহিলাই ঘৰতে থাকি এই ব্যৱসায়টো চলাই নিব পাৰে। আৰু এগৰাকী মহিলাই ঘৰতে থাকি নিজৰ মতে এটা ভাল ইনকাম ইয়াত ল'ব পাৰে, আৰু লগতে তেওঁ নিজৰ মনত পুহি ৰখা সকলো সপোন এই ডাইৰেক্ট চেলিং বা নেটৱৰ্ক বিজনেছৰ জৰিয়তে পূৰ কৰিব পাৰে। আৰু তৃতীয়তে, এগৰাকী মহিলাই যদি নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হৈ পৰে, তেওঁ নিজৰ লগতে আন 10জনকো সহায় কৰিব পাৰে আৰু 10জনক তেওঁ জীৱিকাৰ পথ দেখুৱাব পাৰে। আৰু এটা মহত্বপূৰ্ণ কথা, এগৰাকী মহিলাই নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত যদি হৈ পৰে, তেওঁ পাৰ্চনেলিটি বহুতখিনি ডেভেলপ কৰিব পাৰে। গতিকে ডাইৰেক্ট চেলিং বা নেটৱৰ্ক বিজনেছ খুব এটি সুন্দৰ প্লেটফৰ্ম। যদি আপোনালোকে ইচ্ছা কৰে, তেতিয়াহ'লে এই নেটৱৰ্ক বা ডাইৰেক্ট চেলিং বিজনেছৰ লগত জড়িত হৈ পৰক, আৰু এগৰাকী মহিলা হিচাপে আপোনালোকৰ নিজস্বতা বিচাৰি পাওক আৰু নিজৰ পৰিচয় এই প্লেটফৰ্মটো পাই আপোনালোকে বুটলি লওক। গতিকে আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ লগত ইমানখিনি কথা পাতিলোঁ। নেক্সট আকৌ আপোনালোকৰ লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ মই বিদায় মাগিছোঁ। ধন্যবাদ।